যিহেতু বৰ্তমান সময়ত দেখি আছোঁ কৰ্মহীনতা আমাৰ সমাজৰ এক প্ৰধান বিকাৰ, আৰু সেইকাৰণে কৰোণা মহামাৰী শিকাই যোৱা কিছু সংঘাত প্ৰতিঘাত আৰু যি অনুভৱ তাৰ আধাৰত আমি আৰম্ভ কৰিছোঁ হেংদাং আমাৰ গাঁও আমাৰ বজাৰ, যাতে স্থানীয় পৰ্যায়ত সমূহ যুৱক যুৱতীয়ে বজাৰকৰণৰ ব্যৱস্থাৰে উৎপাদনশীলতাৰে কৃষি কৰ্মত যাতে আমি সকলোৱে কৰ্মমুখী আন্দোলন কৰিব পাৰোঁ, আৰু তাৰ এক সুন্দৰ বজাৰ ব্যৱস্থাৰ কাৰণে আমি আৰম্ভ কৰিলোঁ হেংদাং আমাৰ গাঁও আমাৰ বজাৰ। আৰু আমি আশাবাদী যে মৰিগাঁও জিলাখনত অতি কমেও 2000 যুৱক যুৱতী এই হেংদাঙৰ লগত জড়িত হৈ স্বাৱলম্বিতাৰ দিশত এখোজ আগবাঢ়িব পাৰিব। কিছু যুৱক আছে তেওঁলোকে কিবা এটা কৃষি কৰ্মৰ লগত জড়িত, কিন্তু মাৰ্কেটখন নাপায়, আৰু কিছু এজন আছে যে তেওঁ ব্যৱসায় কৰিব বিচাৰিছে কিন্তু তেওঁ চ'ৰ্চ নাপায়। গতিকে এই দুয়োটাৰ মাজত যাতে আমি এটা যুৱসূত্ৰ স্থাপন কৰি সহজতে বস্তুখিনি আমি উপলব্ধ কৰিব পাৰোঁ, তাৰ কাৰণে আমি এই ব্যৱস্থাটো লৈছোঁ। তো সকলোৱে ইয়াতে জড়িত হ'ব। যদি কোনোবাই এতিয়া এখন ফল মূলৰ দোকানো দি আছে, তেওঁ আমাৰ হেংদাঙত আহিব পাৰে। যদি আমাক কোনো কাষ্টমাৰে ফোন কৰে যে এতিয়া আমাৰ এনেকুৱা এটা পৰ্যায়ত আমি উপনীত হৈছোঁ যে কিছুৱে কৈ আছে যে আমাক ড্ৰাইভাৰ লাগে, তো এতিয়া ড্ৰাইভাৰ যদি এজন ল'ৰা তেওঁৰ ড্ৰাইভিং কেপাচিটিটো আছে, তেওঁৰ কৌশলটো আছে, তেওঁ যদি আমাৰ এতিয়া ৰেজিষ্টাৰ্ড হৈ থাকে, তেতিয়াহ'লে কোনোবাই ড্ৰাইভাৰ বিচাৰিলে আমি তুৰন্তে তেওঁক আমি সেই দায়িত্বটো আমি দি দিব পাৰোঁ। তেনেকুৱাকৈ যাতে সকলোকে সাঙুৰি আমি আগবাঢ়ি যাব পাৰোঁ। আৰু কিছু যুৱক যুৱতীয়ে কৈছে যে আমি হেংদাঙৰ নামত কোচিং চেণ্টাৰ খুলিম, গতিকে এই কোচিং চেণ্টাৰটো হ'ব পাৰে। মানে যুৱক যুৱতীসকলক সাঙুৰি যিকোনো এটা কৰ্মত নিয়োগৰ কাৰণে আমি এই ব্যৱস্থাটো হাতত লৈছোঁ। ইয়াতে এটা বিপণী হ'ব, থলুৱা সামগ্ৰীৰ বিপণী, য'ত আমাৰ আত্মসহায়ক গোটবিলাকে প্ৰডাকশ্যন কৰা যিবিলাক গামোচা চাদৰ মেখেলা আছে তেওঁলোকে বিকিবলৈ ঠাই বিচাৰি নাপায়। থলুৱাভাৱে উৎপাদন হৈ আছে আচাৰ, কিন্তু তেওঁলোকে বিকিবলৈ ঠাই নাপায়। গতিকে থলুৱা উৎপাদিত সামগ্ৰীৰ বিপণীৰ ব্যৱস্থা আমি পৰৱৰ্তী সময়ত কৰিবলৈ আগবাঢ়িম। এই অনুষ্ঠানত যিসকলে উদ্যোগশীলতাৰ লগত বৰ্তমানেও জড়িত হৈ আছে তেওঁলোকো জড়িত হ'ব পাৰে, আৰু যিসকলে নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকো জড়িত হ'ব পাৰে। মুঠতঃ আমি সকলোৱে এটা টিম হিচাপে আমি আগবাঢ়ি যাব বিচাৰিছোঁ, যাতে আমি কোনেও উপলব্ধি কৰিবলগীয়া নহয় আমি অকলশৰীয়া। আমি সকলোৱে একেলগে কৰ্ম আন্দোলনে আমি যুঁজিব বিচাৰিছোঁ।